শব্দ পাইছে এইফালে ভাতৰ চিটি মাৰি আছে আপোনালোকে কওকচোন বাৰু যেতিয়া ল'ৰা ছোৱালীবিলাকে কোনো ধৰণৰ শাক পাচলি নাখায় সিহঁতক কেনেকৈ খুৱাব পাৰি আচলতে মোৰ সৰুটো বাৰু সৰুৱে ডাঙৰ ল'ৰাটো 7 বছৰ হৈ গ'ল তাৰ সি এতিয়ালৈকে কোনো ধৰণৰ ভেজিটেবলছ নাখায় কোনো ধৰণৰ ফ্ৰুটছ নাখায় ফ্ৰুটছ খালেও আগতে গাখীৰৰ লগত জুচ বনাই সেনেকৈ খুৱাইছিলোঁ আজিকালি তেনেকৈ খাবও নিবিচাৰে তাৰপিছত এতিয়া মানে ভেজিটেবলছ নাখায় কান্দা কাটা চিঞৰ বাখৰ এতিয়া বহুতে কমেণ্ট কৰিব যে ৰোল বনাই খুৱাব পাৰে কিবা এনেকুৱা ধৰণৰ কিবা কিবি ডিছ বনাই খুৱাব পাৰে বুলি কিন্তু আচৰিত কথাটো যে মই যদি কেতিয়াবা ৰুটি পুৰি এইবিলাকৰ লগতো যদি অলপমান মছলা চছলা দি বনাওঁ সেইদিনাখনো সি খালি জোলটোত ডুবাই খায় এইকাৰণে এতিয়া মই আপোনালোকক দেখাওঁ মই কি বুদ্ধি কৰোঁ সি যে নাখায় পাচলি তাৰ পাচলি খোৱাৰ বুদ্ধিটো মই দেখাওঁ আপোনালোকক এয়া চাইছে এইখন মই চব্জি বনাইছোঁ আৰু ইয়াতে মই গোটেইখিনি পাচলি বইল কৰিছোঁ ভাজি বনোৱা নাই কিন্তু আচলতে গোটেইখিনি বইল কৰি কেনে সকলো ধৰণৰ মছলাই দিছোঁ ইয়াতে আৰু চাইছে অলপ অলপ পানী কৰি ৰাখিছোঁ কেতিয়াবা মই ইয়াতকৈ অলপ বেছি পানীয়ে কৰিয়ে ৰাখোঁ এতিয়া যিহেতু নাখায় এইবিলাক মই কুকাৰ এইকাৰণে বইল কৰিছোঁ তাক মই ভাতৰ লগত গোটেইখিনি একদম মোহাৰি জোলটোহে দিম যিখিনি প্ৰত্যেক চব্জিৰে এটা এটা টুকুৰা গোটেইখিনি মোহাৰি জোলটোৰ লগত সেনেকৈ ভাতত দিম তেতিয়া সি নাখালে সি গম নাপায় আচলতে তেনেকৈ খুৱাওঁ আৰু এইফালে মই দালি বনাইছোঁ দালি খাবলৈ ভাল পায় দালি নহ'লে বাৰু নোখোৱাকৈ নাথাকে বাৰু কিন্তু এতিয়া মোৰ উপায় নাই কাৰণে মই এতিয়া এইটো টেকনিক ইউজ কৰিছোঁ আপোনালোকে ক'ব আপোনালোকে কেনেকৈ খুৱায় মই এতিয়াও কৈছোঁ যে বহুতে ক'ব দেই ৰোল মানে এগ ৰোলত দিব পাৰে এগ ৰোল খালেও মানে এনেকুৱা হয় কি খুলি মেলি গোটেই যিবিলাক পাচলি তাৰ মুখত লাগে সেইবিলাক ওলাই পেলায় নিৰুপায় হয় মই এতিয়া এইটো ছিষ্টেম অৱলম্বন কৰিছোঁ